Shakti go back. Go back, go back. Shakti Monty go back. Go back, go back. Shakti Vibhag hi hi. Hi hi hi. Shakti hi hi. Vibhag lay say. Mantri lay say. BJP go back. BJP go back. Real club Jindabad. Real club Jindabad. পৰিষদৰ বিৰুদ্ধে আমাৰ আজি বিক্ষোভ কাৰ্যসূচী আৰু এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক আমি দাবী জনাইছোঁ যে অনিমিয়া যি বিদ্যুৎ যোগান আৰু যি আমাৰ স্মাৰ্ট মিটাৰক লৈ যি অসমৰ ৰাইজক যি জ্বলাকলা খুৱাইছে বিদ্যুৎ পৰিষদে ইয়াৰ প্ৰতি আমি দাবী জনাইছোঁ অতি শীঘ্ৰে স্মাৰ্ট মিটাৰৰ যি বিসংগতি এই বিসংগতি দূৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু আমাৰ নিয়মীয়াকৈ যি বিদ্যুৎ যোগান ধৰিবলৈ ওদালগুৰি দাবী জনাইছোঁ কি কাৰণত অনিয়মীয়া হৈ থাকে কিন্তু তাৰ বিপৰীতে কিন্তু মাচুল বহুত বৃদ্ধি কৰিছে আচলতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অসমৰ ৰাইজৰ বিদ্যুৎ যোগানৰ ক্ষেত্ৰত তেখেতে সঁচাকৈ সদিচ্ছা নাই যেতিয়া ৰাতিপুৱাই বিদ্যুৎ যোগান যেতিয়াই কাটে তেতিয়াই আপুনি মোবাইলটো উলিয়াই চাব তেতিয়াই আপোনাৰ বেলেন্সৰ পৰা আপোনাৰ বিদ্যুৎ মাচুল ইতিমধ্যে পৰিশোধ কৰি লৈ যায় যদি লাইন নাথাকে তেনেকৈ অসমৰ ৰাইজৰ পৰা জনগণৰ পৰা তেখেতসকলে বিদ্যুৎ বিল কেনেকৈ পৰিশোধ কৰে আচলতে তেখেতসকলৰ কোনো ধৰণৰ সদিচ্ছা নাই আৰু তেখেতসকলে অসমৰ ৰাজ্যক মই মাতালি কৰি অসম ৰাজ্যিক আচলতে বিদ্যুৎ পৰিষদটো চলি আছে আৰু অসম বিদ্যুৎ পৰিষদৰ যিটো আমাৰ বিদ্যুৎ মন্ত্ৰী তেখেত হৈছে এগৰাকী অকমিন্য বিদ্যুৎ বিভাগ এটা তেখেতে চলাই আছে আৰু তেওঁৰ কোনো ধৰণৰ জ্ঞান নাই তেখেতৰ আৰু আমি পুনৰবাৰ দাবী জনাইছোঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিষয়ববীয়াসকলক এই যিসমূহ আমাৰ সমস্যা এই সমস্যাসমূহ অতি শীঘ্ৰে দূৰ কৰিবলৈ আমি দাবী জনাইছোঁ ইয়াৰ পিছত যদি নামানে কিবা আন্দোলন সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে আমাক আহ্বান জনাইছে আমাৰ দাবীসমূহ যদি ইতিমধ্যে তেখেতসকলে মানি নলয় আমি ইয়াতকৈ অধিক অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে আমাৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম বিদ্যুৎ বিভাগ হয় হয় বিদ্যুৎ মাচুল হ্ৰাস কৰক বিদ্যুৎ মাচুল হ্ৰাস কৰক বিদ্যুৎ মাচুল হ্ৰাস কৰক বিদ্যুৎ চলাকলা সহ্য কৰা নহ'ব বিদ্যুৎ চলাকলা সহ্য কৰা নহ'ব জুই জ্বলিছে এপিডিচিএল হয় হয় এপিডিচিএল হয় হয় এপিডিচিএল মুৰ্দাবাদ এপিডিচিএল